ছাত্ৰ-ছাত্ৰীসকল আজি আমি জানিম অসমীয়া ঋতুসমূহৰ নাম আৰু কোনটো ঋতু কোনটো মাহত পৰে আৰু কেনেকৈ মনত ৰাখিব পাৰিম তাৰ বিষয়ে আমি পঢ়িম ঠিক আছে আমি তেন্তে ভিডিঅ' আৰম্ভ কৰোঁ ঋতু কেইটা আমাৰ 6টা বছৰটো 6টা ঋতু ঠিক আছে কি কি গ্ৰীষ্ম ঋতু বৰ্ষা ঋতু শৰৎ ঋতু হেমন্ত ঋতু শীত ঋতু বসন্ত ঋতু হয় না এটা জানিম কোনটো ঋতু কোনটো মাহত পৰে ঠিক আছে গ্ৰীষ্ম ঋতু পৰে বছৰটোৰ জেঠ আৰু আহাৰ মাহত বৰ্ষা ঋতু পৰে বছৰটোৰ শাওণ আৰু ভাদৰ মাহত শৰৎ ঋতু পৰে বছৰটোৰ আহিন আৰু কাতি মাহ হেমন্ত ঋতু পৰে বছৰটোৰ আঘোণ আৰু পুহ মাহ শীত ঋতু পৰে বছৰটোৰ মাঘ আৰু ফাগুন মাহ বসন্ত ঋতু পৰে বছৰটোৰ একেবাৰে শেষৰ মাহ আৰু আৰম্ভণিৰ চ'ত আৰু বহাগ এতিয়া আমি চাম কোনটো মাহ কোনটো ঋতুত পৰে কেনেকৈ মনত ৰাখিব পাৰিম গ্ৰীষ্ম ঋতু বছৰটোৰ জেঠ আৰু আহাৰ মাহত সেই সময়ছোৱাত পৰে সেই সময়ত আম কঁঠাল পকে আৰু পথাৰত কঠীয়া পাৰে হয়নে বৰ্ষা ঋতু বছৰটোৰ শাওণ আৰু ভাদৰ মাহ সেই সময়ছোৱা পৰে সেই সময়ছোৱাৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয় আৰু গোটেই পানীৰে পুখুৰী জান জুৰি নদী সকলো পানীৰে উপচি পৰে আৰু সেই সময়ছোৱাত ৰোৱনীয়ে পথাৰত কঠীয়া ৰুৱে পথাৰৰ পৰা কঠীয়া পাৰে আৰু পথাৰত হালোৱাই হাল বায় হয়নে তাৰপিছত শৰৎ ঋতু বছৰটোৰ আহিন আৰু কাতি মাহ সেই সময়ছোৱা পৰে সেই সময়ছোৱাত শেৱালি ফুলে আৰু গোটেই শেৱালি ফুলৰ গোন্ধই আমোলমোলাই থাকে হয়নে তাৰপিছত হেমন্ত ঋতু বছৰটোত আঘোণ আৰু পুহ মাহ সেই সময়ছোৱাত পৰে সেই সময়ছোৱাত অতি প্ৰচুৰ পৰিমাণে ঠাণ্ডা পৰে আৰু সকলোৱে জুইশালত জুই পোহায় হয়নে ইয়াৰ পিছত শীত ঋতু বছৰটোৰ মাঘ আৰু ফাগুন সেই সময়ছোৱা পৰে সেই সময়ছোৱাত সকলোৱে খেতি পথাৰৰ পৰা খেতি সামৰি ঘৰলৈ আনে মৰণা মাৰে হয়নে তাৰপিছত বসন্ত ঋতু শিমলু ফুলে আলি বাটে শিমলু ফুলি ৰঙা হৈ থাকে বিহুৰ বতৰ আহে ঘৰে ঘৰে নাচনীয়ে বিহু নাচে গছৰ পৰা কুহি সেউজীয়া পাত ওলায় হয়নে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাবা আৰু ঋতুসমূহৰ নামবোৰ জানিবা কোনটো ঋতু কোনটো সময়ত পৰে সেইসমূহ অসমীয়াত জানিবা আৰু তোমালোকৰ বাবে বনোৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি থবা আজিলৈ ইমানেই বাই বাই